হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। 2-3 দিন ধৰি নেৰানেপেৰাকৈ বৰষুণে আনি আছে। আজি অকণমান কমিছে। এয়া চাওকচোন, মধুৰিআম লাগিছে আমাৰ ঘৰৰ সন্মুখত, মানে চোতালত মধুৰিআম লাগিছে। ৰাতিপুৱা শুই উঠিয়ে দৰ্জাখন খুলি যেতিয়া এনেকৈ ঘৰত বস্তু লাগি থকা দেখা পাওঁ, সঁচাকৈ বহুতেই ভাল লাগে মনটো। এয়া চাওক, বেঙেনা লাগিছে। বেঙেনাও ৰুইছিলোঁ, পিছে পকিয়ে গ'ল, গমেই পোৱা নাছিলোঁ। ৰঙালাওৰ পুলি এটাও ৰুইছিলোঁ। ৰঙালাওৰ পুলিটো হৈছে, ফুলো ফুলিছে, কিন্তু বৰ্তমান ৰঙালাও লগা নাই বাৰু। এতিয়া ঘৰৰ পৰা আমি গুৱাহাটীলৈ আহি আছোঁ। আমি ঘৰত আছিলোঁ গাঁৱত, কিন্তু এয়া চাওকচোন বতৰৰ অৱস্থা কেনেকুৱা হৈছে। আহি আহি আমি গুৱাহাটী গড়চুক আহি পালোঁ। এই গড়চুকত এখন বজাৰ দেখা পালোঁ, ৰাস্তাৰ কাষতে আছিলে। ভাবিলোঁ এই বজাৰখনত এবাৰ সোমাই যাওঁ, বস্তুও ল'ব লগা আছিলে কিবা কিবি, সেইবাবে সোমালোঁ। কাপোৰৰ দাম ফেঞ্চি বজাৰতকৈও বহুত কম দাম। মই বাকী এনে বিশেষ কাপোৰৰ দাম সোধা নাই, কিন্তু মই কুৰ্তি লৈছোঁ, মই 2টা। মই 100 টকা কৰি লৈছোঁ। 2টা কুৰ্তি 200 টকা লৈছে। শাক পাচলিও বেলেগ বজাৰতকৈ এইখন বজাৰত বহুত কমতেই পাইছোঁ, সেইকাৰণে মোৰ বহুত ভাল লাগিছে এইখন বজাৰ।